Oh, hello, welcome back to my channel, guys. इंग्लिश, ज्योग्राफी, म्यूजिक और पॉलिटिकल साइंस। कौन साइंस? पॉलिटिकल साइंस। पॉलिटिकल साइंस वो क्या होता है? खाना बनाने के बारे में। पॉलिटिकल साइंस में खाना बनाने में बताया जाता है। तो होम साइंस क्या होता है? হেল্ল' ৱেলকাম বেক টু মাই চেনেল গাইজ আৰু এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই চেনেলত। আৰু মই এনেই টেক ভিডিঅ'ছ আপলোড কৰোঁ, কিন্তু আজি কেইটামান ফেক্টছ লৈ আহিছোঁ। কেলৈ আজি মোৰ ওচৰত একো টপিক নাই টেক ভিডিঅ'ৰ ওপৰত, আৰু যিহেতু মই ৰেগুলাৰ ভিডিঅ' আপলোড কৰিব বিচাৰিছোঁ, সেইকাৰণে মই আজি কেইটামান ফেক্ট ভিডিঅ' লৈ আহিছোঁ। চ' ফেক্টছখিনি চাব, যদি ভাল লাগে তেনেহ'লে শেষলৈকে চাব। মই জানো নাচায় আপোনালোকে শেষলৈকে, তথাপিও এনেই কৈ দিছোঁ আৰু ভাল লাগে যদি লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু পোৱালি ইণ্ট্ৰটো লগাবি নে নলগাওঁ? লগাই দে আৰু, বেয়া নাপাওঁ যদি। ফেক্ট নম্বৰ 6, পাৰ্লিজি বিস্কুটটো চবেই চিনি পায়, চবেই খাই পাইছে, কিন্তু মেইন ফেক্টটো হ'ল পাৰ্লিজি বিস্কুটৰ যোনজনী ছোৱালী আছে সেই ছোৱালীজনী ৰিয়েল নে ফেক? এই ছোৱালীজনী একদম ৰিয়েল হয়, আৰু এই ছোৱালীজনীৰ নাম হৈছে নীৰু দেশপাণ্ডে, আৰু এই ছোৱালীজনীৰ ফটো হ'ল এইটো। আৰু এইজনৰ বয়স হৈছে এতিয়া 65 years, আৰু এই যোনটো ফটো বিস্কিটত আছে এইটো তেওঁৰ 4 বছৰ থাকোঁতে ক্লিক কৰা ফটো, আৰু তেওঁৰ বয়স এতিয়া 65 years হৈ গ'ল। বহুতে এইটো কথা নাজানে, কিন্তু এইটো হয়, সঁচা হয়। নম্বৰ 5, আপোনালোকেতো বহুত ধৰণৰ পখিলা চাইছে, কিন্তু এইটো চাওক, এইটো এটা বহুত এমেজিং আৰু বহুত ৰেয়াৰ টাইপৰ পখিলা হয়, যোনটো কলম্বিয়াত পোৱা যায়, চাউথ আমেৰিকাৰ, আৰু এইটো বহুত বেছি ৰেয়াৰ হয়। আৰু এই পখিলাটোৰ নাম হৈছে 8998, আৰু ইয়াৰ চাইণ্টিফিক নেমটো হৈছে ডাইথ্ৰিয়া ফল্ডি, আৰু ইয়াৰ পাখিকেইটা 89 বা 98 লিটাৰকৈ, সেইকাৰণে বাটাৰফ্লাইটোৰ নাম 89 or 98 বাটাৰফ্লাই বুলি কয়। নম্বৰ 4, এটা এৰোপ্লেন নৰ্মেলি কিমান দেৰি উৰিব পাৰিব আকাশত? যদি টেংক ফুল থাকে তেনেহ'লে বেছিছে বেছি এদিন দুদিন, কিন্তু এনেকুৱা এটা ৰেকৰ্ড আছে যোনটো একদম বিশ্বাস কৰিব নোৱাৰি। এটা প্লেন 64 days লৈকে আকাশত উৰি আছিলে, আৰু আপোনালোকেতো ভাবিছে চাগে ফুল টেংক হ'লেও এদিন দুদিন পাৰি, তো 64 days কেনেকৈ? চ' এইটো হ'ল এইকেইটাৰ প্ৰুফ। এই ফটো আপোনালোকে চাবলৈ পাইছে কেনেকৈ সিহঁতি গাড়ীৰ পৰা এৰোপ্লেনত ফিউল ভৰাইছিলে, আৰু এনেকুৱাকৈ সিহঁতি ৱৰ্ল্ড ৰেকৰ্ড বনালে, আৰু ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰাইজো পালে। আৰু সিহঁতৰ নাম হৈছে ৰবাৰ্ট টিম এণ্ড জন কুক। এই দুইজনে এই ৰেকৰ্ডটো বনাইছিলে ইন দ্য ইয়েৰ অফ 1958। তো এইবিলাককে আল্ট্ৰা লিজেণ্ড মানুহ বুলি কোৱা হয়। 3 নম্বৰ ফেক্টটো হ'ল লেজাৰ প্ৰিণ্টিঙৰ ওপৰত। আৰু লেজাৰ প্ৰিণ্টিং মানে টি শ্বাৰ্টত যোনখিনি প্ৰিণ্টিং থাকে, যেনেকৈ আপোনাৰ টাইম আয়েগা, হাম নেহি সুধৰেংগে, বাপ চে পাংগা মাতলে, এনেকুৱা যিখিনি প্ৰিণ্টিং থাকে এটা টি শ্বাৰ্টত, সেইবিলাককে লেজাৰ প্ৰিণ্টিং বুলি কয়। কিন্তু লেজাৰ প্ৰিণ্টিংটো কৰে কেনেকৈ? যে টি শ্বাৰ্টটো ধুই দিলেও সেই প্ৰিণ্টিংখিনি নাযায়, সেইটোৰ ভিডিঅ' হ'ল এইটো। ইয়াত ভিডিঅ'টো আপোনালোকে চাবলৈ পাইছে কেনেকৈ লেজাৰ প্ৰিণ্টিং কৰে, আৰু এইটো মেথডত লেজাৰ প্ৰিণ্টিং কৰাৰ কাৰণে এই প্ৰিণ্টিংটো টি শ্বাৰ্টত বহুত দিনলৈকে থাকি যায় আৰু একো নহয়। ত' এনেকুৱাকৈ টি শ্বাৰ্টত লেজাৰ প্ৰিণ্টিং কৰা হয়। নম্বৰ 2, LOL, লল। লল মানে কি? কিছুমান মানুহে ভাবে যে লল মানে সি মোক ইনচাল্ট দিছে, সন্মুখৰ মানুহটোৱে মোক ইনচাল্ট দিছে, লল বুলি কৈছে মোক। তেনেকুৱা একো কথা নহয়। লল মানে ইনচাল্ট দিয়া নহয়। ললৰ বহুত ফুল ফৰ্ম থাকে, আৰু কিছুমান পজিটিভ ফুল ফৰ্মো থাকে, কিছুমান নেগেটিভো থাকে। পজিটিভ ফুল ফৰ্মত যেনেকৈ লাফ আউট লাউড, লটছ অফ লাক, লটছ অফ লাভ, বেলেগ বেলেগ টাইপৰ থাকে। আৰু নেগেটিভতো কিছুমান থাকে, যেনেকৈ লেকিং অফ লাইফ, লছ অফ লাইফ, এনেকুৱা। আৰু বেছিভাগ ললটো এনেই ফানি ৱেত ইউজ কৰা হয়, আৰু এইটো বাছ এনেই কিবা মেছেজিঙত ইউজ কৰিব পাৰি, আৰু একো গাত ল'ব দৰকাৰ নাই যে এইটোৱে মোক গালি দিছে, লল বুলি কৈছে, ইনচাল্ট দিছে, তেনেকুৱা একো কথা নহয়। এইটো জাষ্ট এটা মেছেজ টাইপৰ বস্তু। ফেক্ট নম্বৰ 1, ফেক্ট নম্বৰ 1টো হ'ল এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক। আপোনালোকৰ পইচা নাযায় ভিডিঅ'টো লাইক কৰিলে বা চেনেলটো ছাবস্ক্ৰাইব কৰিলে, বা একো আপোনালোকৰ লছ নহয়। চ' কৰি দিয়ক।
আৰু থেংক ইউ ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে আৰু টিল দেন নেক্সট ভিডিঅ' গুড বাই